সাবস্ক্ৰাইব কৰক মোৰ চেনেল ষ্টুডেণ্ট হেল্প চেণ্টাৰ আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ক নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক পাই থাকিবলৈ। নমস্কাৰ সকলো ছাত্ৰ ছাত্ৰীকে মোৰ চেনেল ষ্টুডেণ্ট হেল্প চেণ্টাৰলৈ স্বাগতম জনাইছোঁ। তোমালোকে যদি কিছুমান নজনা প্ৰশ্নৰ উত্তৰ বিচৰা তেনেহ'লে মোৰ চেণ্টাৰলৈ মেছেজ কৰিব পাৰা। মই ফেচবুকত আছোঁ ষ্টুডেণ্ট হেল্প চেণ্টাৰ 61 বুলি, ইনষ্টাগ্ৰামত আছোঁ, মোৰ টুইটাৰত আছোঁ। এনেকৈ ধৰণৰ মোক য'তে পৰা মেছেজ কৰিব পাৰা। তোমালোকে যিটো প্ৰশ্ন নাজানা সেই প্ৰশ্নটোৰ নাম মেনশ্যন কৰি কিতাপৰ নাম মেনশ্যন কৰি মোক ইনবক্স কৰিবা, মই নিশ্চয় কৰি দিবলৈ চেষ্টা কৰিম। আগবঢ়ো আজিৰ ভিডিঅ'টোলৈ। আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম দশমমান শ্ৰেণীৰ 1.2ৰ 2 নম্বৰ অংকটো। আমি আগৰটো ভিডিঅ'ত এটা অংক কৰি দিছিলোঁ তোমালোকক, এটা অংক সেইটো যদি কৰিছা নিশ্চয় কৰিবলৈ পাৰিছা। আজি আমি 2 নম্বৰটো কৰিবলৈ চেষ্টা কৰিম। 2 নম্বৰটো কি আছে যে মই প্ৰশ্নটো এবাৰ পঢ়ি দিবলৈ চেষ্টা কৰিম, তোমালোকে যদি কিতাপখন উলিয়ালে সুবিধা হ'ব। তলৰ অখণ্ড সংখ্যা কেইযোৰৰ লসাগু আৰু গসাগু উলিওৱা। সত্যাপন কৰা যে লসাগু ইনটু গসাগু ইকুৱেল টু সংখ্যা দুটাৰ গুণফল। প্ৰশ্নটো আছে সেইবুলি আমি কালি প্ৰথমতে এটা কৰিলোঁ, আজি আৰু এটা কৰিবলৈ চেষ্টা কৰিম। 2 নম্বৰত আছে কি 510 আৰু 92ৰ মাজত উলিয়াব লাগে। 92ৰ মাজত আমি কি উলিয়াব লাগে, গসাগু আৰু লসাগু উলিয়াব লাগে। দুইটা উলিয়াই পেলানি কি ক'ব লাগে, এই সূত্ৰটো যিটো সত্যাপন কৰা সূত্ৰটো সেইটো আমি প্ৰুফ কৰি দিব লাগে, হয়নে? আমি এতিয়া সমাধান লিখিম। উৎপাদীকৰণ পদ্ধতি উলিয়াব কৈছে, হয় নহয় বাৰু? উৎপাদীকৰণ পদ্ধতি আমি উলিয়াবলৈ হ'লে কি কৰিব লাগে, প্ৰথম আমি জানো যে 510 দুইটাৰে আমি কি কৰিব লাগে, উৎপাদকবিলাক আমি উলিয়াই ল'ব লাগিব। আমি ইয়াত যিহেতু শূন্য আছে একক ঘৰত, তেনেহ'লে আমি কি কৰিব পাৰিম, এইটোক 2 বা 5ৰে হৰণ যাব, সেইকাৰণে আমি যিকোনো এটাৰে হৰণ কৰিলে হ'ল। চৰি মই কেমেৰাটো এডজাষ্ট কৰি লওঁ ৰ'বা। ঠিক আছে, এতিয়া কি হ'ব যে 510 ঘৰত হ'ব গৈছে। এতিয়া আমি কি কৰিব লাগে, এইকেইটাৰ উৎপাদীকৰণ পদ্ধতিৰে আমি কি কৰিব লাগিব, সিহঁতৰ উৎপাদকবিলাক উলিয়াব লাগিব। শূন্য আছে কাৰণে 5 বা 2ৰে হৰণ যাব, আমি 2ৰে কৰিলোঁ। 2 দুগুণে 4, 1 থাকিলে 11 হ'ল, 2 5 গুণে 10, 1 থাকিলে 10 হ'ল, 2 5 গুণে 10, 255। এইটোক একেদৰে আমি 5ৰে যাব, 5 5 গুণ 25, 5 1 5, হয়নে? তাৰপিছত আহিলে এইটোক আমি কিহেৰে যাব, এইটোক একেদৰে কি হ'ব, 51ক আমি যদি 3ৰে কওঁ কেইবাৰ যাব, 3ৰে কৰিলে আমাৰ যাব 17 বাৰ, হয়নে? এনেকৈ কৰিলে হ'ল। 17টো কাৰণ নাযায়, এটা আনকমন হয়, এইটো কোনো হৰণ নাযায়, সেইকাৰণে আমি এইটো কৰিব নালাগে। তাৰপিছত আহিলে 92ক আমি একেদৰে ইয়াত যুগ্ম সংখ্যা আছে কাৰণে আমি 2ৰে কৰিম, 2 4 গুণে 8, 1 থাকিলে 12 হ'ল, 2 4 গুণে 12, আকৌ 2ৰে যাব, 2 2 গুণ 4, 2 3 গুণ 4, এইটো যেনেকৈ 23ক একো সংখ্যাৰে হৰণ নাযায়, এতিয়া আমি এইটো আৰু নকৰিলেও হৈ যাব। তেন্তে আমি কি কৰিম, আকৌ নেক্সট বাৰ একে ষ্টাইলতে আমি ইয়াৰ উৎপাদকবিলাক পাতি ল'ম, হয়নে? এটাকে কেমেৰাটো এডজাষ্ট কৰি লওঁ। কি হয়, 510ৰ উৎপাদকবোৰ কিমান হ'ব কমে, 2 × 5 × 3 × 17। একেদৰে আমি এইটো উৎপাদকবিলাক লিখিম কি 92ৰ উৎপাদকবোৰ। 2 × 2 × 23, মানে এতিয়া কি হ'ল, এইটো ক্ষেত্ৰত আমাৰ কি হ'ব, আগৰ হয়তো ভিডিঅ' যদি চাইছা বুজি পাইছা নিশ্চয়, মোৰ কেমেৰাটো এডজাষ্ট কৰি লওঁ। এতিয়া হ'ল কি, কথা হ'ল কি, ইয়াৰে গসাগু আমি কেনেকৈ উলিয়াওঁ, গৰিষ্ঠ সাধাৰণ উৎপাদক কেনেকৈ উলিয়াওঁ সেইটো জানিবলৈ হ'লে কি কৰিব লাগিব, আমি যিবিলাক উৎপাদক পালোঁ, সংখ্যা দুটাৰ যিখিনি উৎপাদক পালোঁ, সেই উৎপাদকখিনিৰ মাজত মিল থকা জোৰবিলাক বাচিম। যেনেকৈ ইয়াত 2 এটা আছে, ইয়াতো 2 এটা আছে, এযোৰ হ'ল মিল থকা। ইয়াত যেনেকৈ আৰু কিন্তু ইয়াত মিল নাই, তেনে গসাগু কিমান হ'ব, এই দুটাৰ মাজত গসাগু হ'ব 2। এতেকে আমি লিখিম যে এতেকে গ 510 আৰু কাৰ মাজত 92ৰ মাজত 2 হ'ল। একেদৰে লসাগু হ'ব, লঘিষ্ঠ সাধাৰণ গুণিতক হ'ব। লঘিষ্ঠ সাধাৰণ গুণিতক কাৰ মাজত লিখিব লাগিব, 510 আৰু 92ৰ মাজত। এতিয়া লসাগুটো একেদৰে কেনেকৈ উলিয়াবলৈ, যেনেকৈ আমি গসাগুৰ ক্ষেত্ৰত কমন থকা জোৰৰ পৰা লৈছিলোঁ এযোৰ, সেই কমন থকা জোৰৰ পৰা এটা ল'বই লাগিব, সেইটো গ'ল, নহ'লে 2 2টো গ'ল। তাৰপিছত ইয়াত যিখিনি থাকিলে সেই গোটেইখিনি লিখিব লাগিব, ইয়াত গোটেইখিনি থাকিলে গোটেইখিনি লিখিব লাগিব। ইয়াত 5 আছিলে, 5টো কাটিলোঁ, এইখিনি কাটি নিদিবা, মই একচুৱেলি তোমালোকক বুজাবলৈ কাটি দিছোঁ, তোমালোকে কাটি দিব নালাগে, মই জাষ্ট দেখাবলৈ 5
তাৰপিছত আকৌ 3টো কাটি দিলোঁ মানে এইটো গ'ল 3 into 17টো কাটি দিব লাগিব 17 তোমালোকে কাটি নিদিবা এক্সামত ৰিমেম্বাৰ ইট ডোন্ট কাট দি নাম্বাৰ তাৰপিছত আহিলে কি 2 থাকিলে 2 দিলোঁ 23 দিলোঁ এতিয়া হৈ গ'ল এইটো পূৰণ কৰি এতিয়া আমি যিমান পাম সেইটো কি হ'ব ইয়াৰ লসা গু হ'ব মই পাছ কৰি ভিডিঅ'টো কৰিবলৈ চেষ্টা কৰিম এতিয়া এইটো আমি কৰোঁতে কিমান পালোঁ তোমালোকে কৰি চাবা 23460 এতিয়া আমি উৎপাদীকৰণ পদ্ধতিৰে 51092ৰ উৎপাদীকৰণ পদ্ধতি কি উলিয়ালোঁ গ সা উ উলিয়ালোঁ ল সা গু উলিয়ালোঁ গ সা গু পালোঁ 2 আৰু ল সা গু পালোঁ 23460 এতিয়া আমি সত্যাপন কৰিব লাগে কিটো প্ৰুফ কৰিব লাগে আমি প্ৰুফ কৰিবলগীয়া কথাটো হ'ল কি সত্যাপন কৰিব লাগে যে কি আছিলে অলপ জুম কৰি ল'বলৈ চেষ্টা কৰিম ল সা গু ইনটু গ সা উ ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল নে এতিয়া আমি লসাগু কিমান পালোঁ ইয়াত চোৱা লসাগু পালোঁ 23460 ইনটু গ সা উ পালোঁ আমি কিমান গ সা উ পালোঁ 2 ইকুৱেল টু সংখ্যা দুটা আছিলে 510 ইনটু পূৰণফল মানে ইনটু দিব লাগিব 92 এতিয়া কি এইকেইটা যদি আমি এক্সট্ৰাকে কৰি চাওঁ কি হ'ব মই পাছ কৰি পেলাই কৰিবলৈ চেষ্টা এতিয়া যদি আমি কৰোঁ পূৰণকেইটা কি কৰোঁ আমি এইকেইটাহত সংখ্যা পাম তোমালোকে দেখিব পাৰিবা সমান চিন দিয়াৰ কাৰণে এই দুইটা ছাইড একেই ওলালে মানে সূত্ৰটো কি হৈছে হেন্স প্ৰুফ হৈছে তোমালোকে সেইটোৰ পৰাই প্ৰমাণ কৰিব এইটো প্ৰমাণ কৰি দিলে হ'ব কি হ'ব এইটো যে প্ৰমাণ হৈ গ'ল এটাকে প্ৰমাণিত বুলি লিখি দিলে হ'ল প্ৰমাণিত আশা কৰোঁ ভিডিঅ'টো অংকটো বুজি পালা মই এবাৰ পাছ কৰিবলৈ লিখি ল'বলৈ সুবিধা দিম সদায় দিওঁ আজিও দিলোঁ একে ষ্টাইলত দিছোঁ পাছ কৰি লিখি ল'বা আৰু কিবা বুজি নাপালে কমেণ্ট বক্সত জনাবা মোৰ ইনষ্টাগ্ৰামত জনালে হ'ব টুইটাৰত জনালে হ'ব য'তে হ'লে জনালে হ'ল আজিলৈ ইমানেই তেতিয়ালৈকে বহি থাকা ভালদৰে